বন্ধুসকল আপোনালোকে চাওক আলি আমাৰ খেতিপথাৰৰ আলিবোৰ বেলেগ সৰু সৰু থাকে ইয়াতে চাওকচোন চাইডে দিয়ে আপোনাৰ নলা আৰু পথাৰৰ মাজত এটি এটি ঘৰ জিৰ' ভেলী বুলি এইখিনিকে কয় ইয়াতে মিউজিক ফেষ্টিভেলটো হয় যেটো জিৰোত আপোনাৰ অৰুণাচল প্ৰদেশৰ জিৰোত যেটো মিউজিক ফেষ্টিভেল হয় আপোনাৰ এইফালে বতাহ দি আছে খুব ঠাণ্ডা বতাহ আৰু ইফালে আছে আপোনালোকে দেখাই পাব এইটো মেইন ৰোডটো এইখিনিতে আছে আপোনাৰ যিখিনি গাড়ীখিনি ইফালে সোমাই আহি আছে ঠিক অপজিটত অকণমানি দূৰত যিটো বগা ঘৰ দেখি আছে তাৰ পিছতে এটা জিৰ' ফেষ্টিভেল হোৱা ঠাইখিনি আছে ৰাস্তাটো সেইফালেদি সোমাই গৈছে ভিতৰেদি চাওক কি ধুনীয়া ডগি পাৰিলে আমি ইয়াৰ পৰা চিখেলেক যাম চিখেলেকৰ পৰা আমি পাৰিলে য'ত মিউজিক ফেষ্টিভেল হয় সেইখিনি ঠাই কভাৰ কৰিবলৈ চেষ্টা কৰিম এইখিনি জিৰ' ভেলী ইয়াৰ স্থানীয় বাসিন্দা পৰা গম পোৱা গ'ল যে ইয়াই জিৰ' ভেলী আৰু তেওঁৱে আমাক ক'লে ক'ত মিউজিক ফেষ্টিভেল হয় আৰু কি বাই 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 সৰু সৰু আলি সৰু সৰু আলি দেৰে নাৰা নাৰে নাৰে নানা নাৰী নাৰী সৰু ঐ পকা ধানৰ মাজে মাজে সৰু সৰু আলি এয়া চাওক ইফালৰ পৰা সিফালে পানী যাবলৈ ব্যৱস্থা দেখিছেনে চেষ্টা কৰিছোঁ পথাৰৰ মাজত এনেদৰে ঘৰবোৰ এতিয়া আমি জিৰ' ভেলীৰ পৰা ডাইৰেক্ট চিখেলেকলৈ গৈ আছোঁ পোনে পোনে চিখেলেক চাওঁগৈ এয়াই চিখেলেক চাৰিওদিশে কেৱল পাহাৰ আৰু মাজত এই পুখুৰী সদৃশ লেকটো লেক মানে পুখুৰী কিন্তু পুখুৰী ইমান ডাঙৰটো লেকৰ এটা হেৰি আছে না পুখুৰীটো এয়া চাওক সৌন্দৰ্য এয়া বটিং কৰি আছে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব আশা কৰিছোঁ আপোনালোকে ভাল পাব মোৰতো বহুত ভাল লাগিছে খুব ঠাণ্ডা বতাহ দি আছে পুৰা চিখেলেক প্ৰথমে আমি গ'লোঁ জিৰ' ভেলী ক'ব গ'লে খেতি পথাৰে হয় তাতেই ফেষ্টিভেল হয় ওচৰতে মিউজিক ফেষ্টিভেল হয় লগতে
আপোনাৰ খেতিপথাৰ আলিবোৰটো দেখুৱাইছোঁৱেই, আপোনালোকক দেখুৱাম, মই ভিডিঅ'ত আপলোড কৰিম, আপোনালোকে চাব, আশা কৰিছোঁ আপোনালোকে ভাল পাব। থেংক ইউ গাইজ। গাইজ চাওক, এতিয়া সূৰ্যৰ পোহৰটো আহিছে, নহ'লে বতৰ ডাৱৰীয়া হৈ আছিলে। গছকেইডাল চাওক, বন্ধুসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমি বৰ্তমান Pls LIKEৰ পৰা পোনে আমি যাম জিৰ' মিউজিক ফেষ্টিভেল হোৱা ঠাইডোখৰ চাবলৈ। তাৰ পৰা আমি উভতি যাম লখিমপুৰলৈ। থাকিম বুলি আহিছিলোঁ যদিও ওচৰতে ঠাইডোখৰ যেতিয়া লখিমপুৰ, গতিকে তালৈ গুচি যাম আমি। মই যিহেতু ভিডিঅ'টো লম্বা, গতিকে মই পাৰ্ট 1 পাৰ্ট 2 এনেকৈ আপলোড কৰি আছোঁ। আপোনালোকে চাব, পাৰিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব।